কৰিছা যদি কোৱা কৈ দিয়া পৰীক্ষাৰ এইবোৰতো আচল কুৱেশ্যন পেপাৰ কৰিছিলো তাৰ লগতে মিলিজুলি জীৱনৰ আটাইবোৰ পৰীক্ষা দিম বুলি ভাবিছিলো পাছত কি হ'ল পৰীক্ষাত নবহুতেই তাৰ ভয় লাগিল মোৰ লগত বহি পৰীক্ষা দিলে ফেইল কৰিব বুলি ভয় খালে আৰু ময়ো তাক ফেইল কৰাব নোখোজিলো আঁতৰি গুচি আহিলো মাজে মাজে সি মোক এতিয়াও ফোন কৰি থাকে কিন্তু মই ৰিচিভ নকৰো সকলো শেষেই হ'ল যেতিয়া এতিয়া আকৌ মিছাতে আৰম্ভ কৰাৰ কি দৰকাৰ সঁচাকৈ সকলো শেষ হৈছে জানো তোমাৰ মনটোৱে সঁচাকৈ আঁতৰি আহিছে জানো সেইবোৰ নাজানো দাদা আৰু সেইবোৰ ভাবিবলৈ মোৰ একেবাৰে ইচ্ছা নাই এনেকৈ এদিন অনিন্দিতাই কানি কানি মোৰ পৰা আঁতৰি আহিছিল এতিয়া হয়তো সেই অনিন্দিতাই মোৰ কাষ চাপিবলৈ অবিৰাম চেষ্টা কৰি আছে মোক হেণ্ডকাফ লগাবলৈ মোক জেলত ভৰাবলৈ নাইবা মোক গুলীয়াই মাৰিবলৈ গুলীয়াই মাৰিব লাগে বেলেগ পুলিচ হোৱাহেঁতেন সি কেতিয়াবাই ধৰা পৰিলহেঁতেন কিন্তু মাজনী তাই ইচ্ছা কৰি কেছটোত গাফিলতি কৰি আছে যাতে বেদান্ত আৰামত পলাই থাকিব পাৰে মই কিবা তাইৰ ছাল বুজি নাপাওঁ বুলি ভাবিছে নেকি দেউতা তুমি কি একেটা কথাতে লাগি থাকা মই কেৱল মাজনীৰ বিয়াৰ কথাত লাগি আছো ৰূপম মই বিচাৰিছো পল্লৱৰ লগত তাইৰ বিয়া হওক ঘৰ পাতক সংসাৰ কৰক পল্লৱ দাৰ লগততো বাৰ দোস্তি হৈ গৈছে মোৰো হৈছে মানুহজনক কিবা এটা বেলেগ ভাল লাগে সকলো কথাকে শ্বেয়াৰ কৰিব পাৰি হ'লে কি হ'ব সিহঁতেতো বিয়াৰ নামেই নলয় কিবা বোলে ৰ'ব অপেক্ষা কৰিব এইবোৰ চব সেই মাজনীৰ ছাল বেদান্তৰ কেছটো ছল্ভ নোহোৱালৈকে বোলে তাই বিয়াত নবহে এইবোৰ কিবা কথা হ'ব পাৰে নেকি কচোন কিনো এডাল পিটিকি থাকো অনবৰতে বাহিৰৰ দৰে তই মহিমা দেখুৱাবি গম পাই গৈছো কেতিয়াবা সিহঁত দুই গৈ কি কথা পাতিছে কিবা নতুন প্লেন কৰিছে চাকৰি জইন কৰিবৰ দিনৰে পৰা ইমান জটিল জটিল কেছ ছল্ভ কৰিছোঁ কিন্তু এইজন মানুহক ইমান বিচাৰ কুচাৰ কৰাৰ পাছতো একো সুমূহুৰ্ত উলিয়াব পৰা নাই কিয় ইমান বেয়াকৈ ফেলিয়াৰ হৈছোঁ মই একো বুজি পোৱা নাই এনেকুৱাতো হ'ব পাৰে যে তুমি ছাকচেছ হ'ব বিচৰাই নাই হয়তো তুমি মনে মনে বিচাৰি আছা যে বেদান্ত কেতিয়াও ধৰা নপৰক কিন্তু জেলত নোসোমাও তেনে কথা নহয় পল্লৱ মই আপ্ৰাণ চেষ্টা কৰিছোঁ পুলিচৰ সমস্ত নেটৱৰ্ক ব্যৱহাৰ কৰিছোঁ তথাপিও বেদান্তক ট্ৰেছ কৰিব পৰা নাই এনেকুৱাওতো হ'ব পাৰে যে বেদান্ত আৰু বেদান্ত হৈ থকা নাই তেওঁ হয়তো এজন নিজকে অন্য মানুহলৈ সলনি কৰি পেলাইছে নতুন নাম নতুন চেহেৰা চব নতুন কি ঠিক কি জানি সংসাৰো নতুন কৰি পেলাইছে মনে মনে থাকক বেদান্তৰ বিষয়ে এইবোৰ বেয়া ধাৰণা মনত সোমোৱাই দি আপুনি আপোনাৰ নিজৰ পৰিচয় ক্লিয়াৰ কৰিব খুজিছে নহয় বেদান্ত মহাপুৰুষ নহ'ব পাৰে কিন্তু মহাপাপীও নহয় নিজৰ হাতত লাগি থকা তেজৰ দাগবোৰ লুকুৱাই ৰাখি তেওঁ কেতিয়াও সংসাৰ কৰিবলৈ নাযায় ইমান নিকৃষ্ট মনৰ মানুহ তেওঁ নহয়